কবিতাৰ শিৰোনাম জীৱনটো অভিনয়। কথা পৱননীল কাশ্যপ। আবৃত্তিকাৰ অমৃত ৰাজ। আমাৰ জীৱনৰ প্ৰথম দিনটোৰ পৰাই আমি এখন নাটকৰ লগত জড়িত। আমি ক'ব নোৱাৰাকৈ উক্ত নাটকখনত অভিনয় কৰি থাকোঁ। কিন্তু নাটকৰ হেনো চৰিত্ৰ কেইবাটাও আছে। মা, দেউতা, ভণ্টি, দাদা ইত্যাদি। ধনী কি দুখীয়া একেখন নাটকৰে মূল অভিনেতা অভিনেত্ৰী। মৰম, ভালপোৱা, সংসাৰ এইবিলাক উক্ত নাটকৰ সৰু সৰু গীত। নাটকৰ নাম আকৌ আমাৰ জীৱন। প্ৰিয়জন আৰু প্ৰয়োজন দুইটাই পৃথক পৃথক। আমাৰ জীৱনটোত বহুতৰে অস্তিত্ব থাকে, কাৰোবাৰ কম, কাৰোবাৰ বেছি। কোনোবা যদি প্ৰিয়জন, আন কোনোবা আকৌ প্ৰয়োজনহে মাত্ৰ। জীৱনৰ আটাইতকৈ কঠিন কাম হৈছে নিজক সংশোধন কৰা, আৰু আটাইতকৈ সহজ কাম হৈছে আনক সমালোচনা কৰা। কষ্ট মানুহৰ জীৱনত সদায় থাকে, কিন্তু কষ্টৰ সময়ত আনে কৰা ব্যৱহাৰবোৰ চিৰজীৱন মনত থাকি যায়। টকাই কেৱল অহংকাৰ আনিব পাৰে, সুখ আৰু সন্মান কেতিয়াও আনিব নোৱাৰে।